নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাইছে চাহি টেকনলজি ইউটিউব চেনেল। প্ৰতিদিনৰ দৰে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ। তাতে বহুতে ডাঙৰ আৰু এটা বহুতে ভাল খবৰ মুকলি হৈ আহিছে SBI ফালৰ পৰা। ইয়াত লিখা আছে SBI বেংকে কোনো ধৰণৰ ডকুমেণ্ট নোলোৱাকৈ দিছে 50,000 টকা লোন। কেৱল মাত্ৰ 3 মিনিটৰ ভিতৰতে পাব পাৰে আপুনি এই লোন। ইয়াত লিখা আছে দেশৰ বৃহত্তম চৰকাৰী বেংক হিচাপে পৰিচিত ষ্টেট বেংক অফ ইণ্ডিয়াই সৰু ব্যৱসায়ৰ বাবে 50,000 টকা লোন দিছে। SBI কোনো শাখাত নগৈ ঘৰতে বহি অনলাইন এই ডকুমেণ্ট নথকাকৈও মুদ্ৰাৰ লোন আপুনি আবেদন কৰি ল'ব পাৰিব। আহক জানো এই অনলাইন নিয়মৰ বিষয়ে। লোনটো আপুনি কেনেকৈ পাব পাৰিব। ইয়াত লিখা আছে লঘু উদ্যোগী হ'ব লাগিব। SBI অতি কমেও 6 মাহ বা তাতোতকৈ পুৰণা গ্ৰাহকক হ'ব লাগিব, লেনদেনৰ আৰু ভাল হ'ব লাগিব। অধিক ঋণ পাব পাৰে 1 লাখ টকালৈকে। লোন ধাৰ মৰাৰ সময় সীমা 5 বছৰ থাকিব। এইখিনি হ'লেই আপুনি 50,000 টকা পোৱাৰ বাবে যোগ্য। যদিহে আপুনি 50তকৈ অধিক প্ৰয়োজন তেন্তে বেংকৰ শাখালৈ যাবই লাগিব। গুৰুত্বপূৰ্ণ আৰু বহুতে ভাল খবৰ এটা ওলাই আহিছে, কিয়নো শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ খবৰ। এইবাৰ উত্তীৰ্ণ হ'লে আকৌ দিব নালাগে তে নিয়ম সলনি কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াত কৈছে যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ খবৰ। এবাৰ টেট উত্তীৰ্ণ হ'লে আৰু টেট দিয়াৰ কোনো প্ৰয়োজন নাথাকিব। এই পৰিকল্পনা হাতত লৈছে নেশ্যনেল কাউন্সিল টিচাৰ এডুকেশ্যনে। বহু বছৰৰ পিছত শিক্ষকৰ নিযুক্তিৰ সময় সলনি কৰিছে কেন্দ্ৰই। ইয়াত কৈছে যে শিক্ষকৰ নিযুক্ত হ'বলৈ টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক, কিন্তু এবাৰ টেট উত্তীৰ্ণ হ'লে 7 বছৰৰ বাবে থাকে টেটৰ উত্তীৰ্ণ প্ৰমাণপত্ৰৰ ম্যাদী। অৰ্থাৎ 7 বছৰৰ ভিতৰত চাকৰি নাপালে দিব নালাগে টেট পৰীক্ষা। ৰাজ্যসমূহত কাৰ্যকৰী আছিল এই নিয়ম, কিন্তু এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে সলনি কৰিছে এই নিয়ম। এতিয়াৰ পৰা 7 বছৰ নহয়, এবাৰ টেট উত্তীৰ্ণ হ'লে পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনেই নাথাকিব। অৰ্থাৎ এবাৰ টেট উত্তীৰ্ণ হ'লে সেই প্ৰমাণপত্ৰৰ ম্যাদী চিৰদিনৰ বাবে ৰৈ থাকিব। গোটেই ডাঙৰ এটা ভয়ংকৰ খবৰ এটা ওলাই আহিছে, কিয়নো ক'ভিড পজিটিভ পূজা মণ্ডপৰ পৰা উঠাই লৈ গ'ল পুৰোহিতক। ইয়াত লিখা আছে ধেমাজিৰ চিমেণ্ট চাপৰিত কাল কৰোণাৰ ভয়াৱহতাৰ মাজতে অনুষ্ঠিত কৰা দুৰ্গা পূজা মণ্ডপৰ পৰা পণ্ডিতক এম্বুলেন্সত উঠাই লৈ ক'ভিড হস্পিটেললৈ প্ৰক্ষেপ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে জানিব পৰা মতে কৰোণা ভাইৰাছক লৈ চৰকাৰে জাৰি কৰা কঠোৰ নিয়মৰ মাজেৰে চিমেণ্ট চাপৰিত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় 43 সংখ্যক সাৰ্বজনীন দুৰ্গা পূজা। পূজাৰ ষষ্ঠী দিনটোৰ মংগল কৰ্মাদি পৰিচালনাৰ বাবে চুক্তি কৰা চিলাপথাৰৰ কাৰেং বস্তিৰ পুৰোহিত নাৰায়ণ চক্ৰৱৰ্তী নামৰ পুৰুষজনক। আনহাতে বহুতে ডাঙৰ আৰু বহুতেই ভয়ংকৰ খবৰ এটা মুকলি হৈ আহিছে, কিয়নো যেতিয়া অসমত বেগমজান নামৰ ধাৰাবাহিকখন প্ৰথম সম্প্ৰচাৰিত হৈছিল তেতিয়া বহুতো বিতৰ্কৰ সন্মুখীন হ'বলগীয়া হৈছিল, কিন্তু লাভ জেহাদৰ কাৰণে। কিন্তু এতিয়া আকৌ এখন ফিল্মৰ কাৰণে এতিয়া বিতৰ্কৰ সৃষ্টি হৈ পৰিছে। ইয়াত লিখা আছে হিন্দুত্ববাদীৰ ৰোষত পৰিল অক্ষয় কুমাৰ। লক্ষ্মী বন্ব চিনেমাৰ লাভ জেহাদক উদগনি যোগোৱাৰ অভিযোগ। ইয়াত লিখা আছে অক্ষয় কুমাৰ কিয়াৰা আদৱানীৰ অভিনেত্ৰী লক্ষ্মী বম্ব চিনেমাখন মুকলি হোৱাৰ পূৰ্বেই বিতৰ্কৰ সন্মুখীন হৈছে। চিনেমাখন ট্ৰেইলাৰ মুকলি কৰাৰ পিছতে একাংশ লোকে চিনেমাৰ কাহিনীক লৈ আপত্তি দৰ্শাইছে। ৰাষ্ট্ৰীয় হিন্দু সেনা নামৰ সংগঠনটোৱে জনাইছে যে চিনেমাখন ধাৰ্মিক ভাৱনাক আঘাত কৰিছে, লগতে লাভ জেহাদক উদগনি যোগোৱাৰ বুলিও অভিযোগ উত্থাপিত। সংগঠনটোৱে সূচনা তথা প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰক চিঠি লিখি চিনেমাখন বন্ধ কৰিবলৈ অনুৰোধ জনাইছে। বহুতে ডাঙৰ আৰু এটা ভয়ংকৰ খবৰ এটা ওলাই আহিছে, কিয়নো ইয়াত লিখা আছে মহিলা হোমগাৰ্ডে চুবুৰীয়া যুৱতীক ঘৰত মাতি আনি স্বামীৰ দ্বাৰা কৰালে ধৰ্ষণ। ইয়াত লিখা আছে এগৰাকী মহিলাই নিজে এগৰাকী যুৱতীৰ জীৱন ধ্বংস কৰি পেলালে। জানি বুজিয়ে স্বামীৰ ওচৰলৈ মাতি আনিলে ওচৰৰে এগৰাকী যুৱতী। পত্নীৰ সন্মুখতে স্বামীয়ে কৰিলে ধৰ্ষণ চুবুৰীয়া যুৱতীগৰাকীক। এই ঘটনা ঘটিত হৈছে ছত্তীশগড়ৰ। এগৰাকী হোমগাৰ্ড হিচাপে কাম কৰা মহিলাই নিশাৰ ভাগৰ ওচৰৰ এগৰাকী যুৱতীক থাকিবলৈ মাতে, কয় যে তেওঁ ঘৰত অকলে আছে, স্বামী ক'ৰবালৈ গৈছে, আৰু বহু চিনাকি মহিলাগৰাকীৰ কথাত ভুল গৈ যেতিয়া যুৱতীগৰাকী সিহঁতৰ ঘৰলৈ আহে তেতিয়া ঘৰৰ সকলো লাইট নুমুৱাই থোৱা অৱস্থাত আছিল। আৰু যুৱতীগৰাকীয়ে ইয়াৰ কাৰণ সোধোতে কয় যে কোনো যান্ত্ৰিক বিজুতিৰ বাবে তেনে হৈছে, কিন্তু ইয়াৰ অলপ পিছতে তাত উপস্থিত হয় স্বামী পত্নীৰ সন্মুখতে যুৱতীগৰাকীক টানি ধৰ্ষণ কৰে। বহুতে ডাঙৰ আৰু বহুতে এটা ভাল খবৰ ওলাইছে, কিয়নো চিন্তাৰ কাৰণ নাই এতিয়াৰ পৰা, কাৰণ পূজাৰ বতৰত নিশা 10:30 বজালৈকে খোলা থাকিব ৰেষ্টুৰেণ্ট হোটেলসমূহ। ইয়াত কৈছে যে স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবৰ সমীৰ সিনহাই এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। পূৰ্বৰ দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত 12 অক্টোবৰত জাৰি কৰা নিৰ্দেশনা কিছু সলনি কৰিছে আৰু সলনি কৰি 10:30 বজালৈকে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ খোলাৰ নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে প্ৰশাসনে। আনহাতে নিৰ্দেশনাৰ সন্নিৱিষ্ট দুৰ্গা পূজাৰ বাকী সকলো গাইডলাইনো একেই থাকিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। এতিয়াৰ পৰা 10:30 বজালৈকে দুৰ্গা পূজাৰ কেইদিন হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ খোলা থাকিব। তাৰ পৰিৱৰ্তে যিসমূহ আগৰ
নিয়ম লাগু কৰিছিল সেই নিয়মখিনি আগৰ দৰে থাকিব, কিন্তু হোটেলৰ ক্ষেত্ৰত এইসমূহ নিয়ম সলনি হ'ব। বহুতেই গুৰুত্বপূৰ্ণ খবৰ এটা ওলাই আহিছে। ইয়াত লিখিছে 15 ডিচেম্বৰৰ ভিতৰত BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগলৈ অনুৰোধ কৰিছে চৰকাৰে। ইয়াত কৈছে যে BTC নিৰ্বাচনৰ প্ৰক্ৰিয়া 15 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ পোষকতা অসম চৰকাৰৰ। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মন্ত্ৰী পৰিষদৰ বৈঠকত ৰাজ্য চৰকাৰৰ আয়োগক এই ক্ষেত্ৰত অনুৰোধ জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ সদৰি কৰিছে অসম চৰকাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি BTC নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে ৰাজ্যৰ শাসন বাহাল ৰখাও মন্ত্ৰী পৰিষদে অনুমোদন জনাইছে। ঠিক তেনেদৰে এতিয়াৰ পৰা গোশালসমূহক বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুতে ডাঙৰ আৰু এটা ভয়ংকৰ খবৰ এটা ওলাই আহিছে, কিয়নো ইয়াত লিখা আছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱৰ হাৰ্ট এটেক। এতিয়া তেওঁ বৰ্তমান ICUত আছে। ইয়াত লিখা আছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ অসুস্থ। হাৰ্ট এটেকৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছে দিল্লীৰ ফৰ্টিছ এস্কট হস্পিটেলত। অৱশ্যে 62 বছৰীয়া কপিল দেৱৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান পূৰ্বৰ তুলনাত কিছু উন্নত হোৱা বুলি জানিব পৰা গৈছে। হস্পিটেলৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি বুকুৰ বিষত আক্ৰান্ত হোৱাৰ বাবে কপিল দেৱক হস্পিটেললৈ অনা হৈছিল। নিশা 1 বজাত তেওঁক ভৰ্তি কৰা হৈছিল হস্পিটেলত। তেতিয়াৰ পৰা তেওঁৰ স্বাস্থ্যৰ ওপৰত সুন্দৰভাৱে নজৰ ৰখা হৈছে। ইফালে বৰ্তমান ICUত থকা প্ৰাক্তন ভাৰতীয় খেলুৱৈগৰাকীক তেওঁ হস্পিটেলত কেইদিনমানত থাকিব লাগিব বুলি হস্পিটেলৰ তৰফৰ পৰা সদৰি কৰা হৈছে। তাতে বহুতেই গুৰুত্বপূৰ্ণ আৰু বহুতেই এটা ভাল খবৰ মুকলি হৈছে, কিয়নো ৰাজ্যত বিনামূলীয়া হ'ব ক'ভিড ভেকচিন। এই কথা মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াত কৈছে যে ৰাজ্যত বিনামূলীয়া হ'ব কৰোনাৰ ভেকচিন। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমতো বিনামূলীয়া হ'ব ক'ভিড ভেকচিনৰ এই কথা ঘোষণা কৰে। লগতে দুৰ্গা পূজাৰ সময়ত সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে যোৱা 6 মাহৰ কষ্টৰ ফলত ৰাজ্যখনৰ নিম্নগামী হৈছে ক'ভিড আক্ৰান্তৰ সংখ্যা। ধৰ্মীয়ভাৱে দুৰ্গা পূজা উদযাপন কৰক। দুৰ্গা পূজাৰ পাছতো যাতে আমি ঊৰ্ধ্বগামী সংখ্যা এটা দেখা নাপাওঁ, কাৰণ আমাক উন্নতি বিকাশ লাগে। ক'ভিডৰ লগত ব্যস্ত থাকিলে এইবোৰত প্ৰভাৱ পৰে। গতিকে দুৰ্গা পূজা নিয়ম কানুনেৰে পালন কৰিলে আমি এই ভাইৰাছক পৰাভূত কৰিব পাৰিম বুলি নগাঁৱৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা মন্তব্য কৰে। গুৰুত্বপূৰ্ণ খবৰ এটা ওলাই আহিছে, কিয়নো লিখা আছে এতিয়াৰ পৰা ইচ্ছা কৰিলে হ'ব নোৱাৰিব বিয়া। কেন্দ্ৰীয় চৰকাৰেহে নিৰ্ধাৰিত সিদ্ধান্ত ল'ব কেতিয়া বিয়া হ'ব আপুনি। ইয়াত কৈছে যে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে নিশ্চিত কৰিব ছোৱালীৰ বিয়াৰ সঠিক বয়স। শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা সদৰি কৰে। এটা অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দেশৰ বিয়াৰ সঠিক বয়স নিৰ্ধাৰিত কৰাৰ বাবে আলোচনা চলি আছে। গোটেই দেশতে কন্যাসকলৰ মোলৈ কিয় চিঠি লিখিছে, এতিয়ালৈকে কমিটিৰ প্ৰতিবেদন দাখিল কৰা নাই। মই নিশ্চিত দিছোঁ যে যেতিয়া প্ৰতিবেদন আহে তেতিয়া আমি এই ক্ষেত্ৰত কাম কৰিম। ইয়াত কৈছে যে মহিলাৰ ক্ষেত্ৰত চৰকাৰে এটা কামৰ কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমি আমাৰ কন্যাসকলৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। জনজীৱনৰ দ্বাৰা প্ৰতিঘৰ লোকৰে বাবে ব্যৱস্থা কৰা হৈছে চেনিটাইজাৰ আৰু পেড একেটাৰ